হয়, মই আজি ক'বলৈ বিচাৰিছোঁ প্ৰান্তিক আলোচনীত প্ৰকাশ পোৱা মানুহৰ জীৱনত কথাছবিৰ প্ৰভাৱ শীৰ্ষক লেখাটোৰ ওপৰত। এই লেখাটো লিখিছিলোঁ মই নিজেই। কথাছবি হৈছে মনোৰঞ্জনৰ মাধ্যম। মানুহৰ সদাব্যস্ত জীৱনত কিছু সময় মন সতেজ কৰিবৰ বাবে মনোৰঞ্জনৰ প্ৰয়োজন। এই ক্ষেত্ৰত কথাছবি অতিকৈ উৎকৃষ্ট মাধ্যম। অৱসৰ বিনোদনৰ বাবে কথাছবি উপভোগ কৰাটো একো ডাঙৰ কথা নহয়। পৃথিৱীত বিভিন্ন ভাষাৰ অসংখ্য কথাছবি আছে। প্ৰতিদিনে ইউটিউব, নেটফ্লিক্স, জিঅ' হটষ্টাৰ আদি বিভিন্ন এপত কথাছবি উপভোগ কৰা সুন্দৰ সুবিধা আছে। টেলিভিছনৰ বিভিন্ন চেনেলতো কথাছবিসমূহ উপভোগ কৰিব পাৰি। এই কথাছবিবোৰ চোৱাৰ সময়ত দৰ্শকে ইতিবাচক আৰু নেতিবাচক এই দুটা দিশলৈ লক্ষ্য কৰা উচিত। ইতিবাচক দিশটো আদৰি লৈ নেতিবাচক দিশটো এৰাই চলিব লাগে। কিন্তু মানুহে কোনো ক্ষেত্ৰতে ভাল দিশটো সহজে আয়ত্ব নকৰে। এখন কথাছবিত অপৰাধমূলক দৃশ্য, বিভিন্ন আপত্তিজনক দৃশ্য, নিচাসক্ত অৱস্থাৰ বিভিন্ন দৃশ্যৰ সমাৱেশ ঘটে। আজিকালি বাস্তৱ জীৱনত ঘটি থকা বেয়া ঘটনাবোৰ যেনে হত্যা, ধৰ্ষণ, গণবিদ্ৰোহ, মৰেল পুলিচগিৰি, ঠগ প্ৰবঞ্চনা আদি এই কথাছবিবোৰত প্ৰতিফলন ঘটে। কথাছবিত বাস্তৱৰ স্ফুৰণ ঘটে। পৰিয়ালকেন্দ্ৰিক কথাছবিতো কিছুমান সংঘৰ্ষপূৰ্ণ কাহিনী দেখুৱায়, য'ত দৰ্শকক আকৰ্ষণ কৰাৰ হেতু অতিৰঞ্জিতভাৱে দেখুওৱা হয়। সেইবোৰ নিজৰ জীৱনত আয়ত্ত কৰাটো উচিত নহয়। মানুহে বাস্তৱ আৰু কল্পনাৰ মাজত থকা পাৰ্থক্যবোৰ বুজা উচিত। বিশেষকৈ বলিউড আৰু টলিউডৰ কথাছবিসমূহত ক্ৰাইম থ্ৰিলাৰৰ দিশটো বেছিকৈ দেখুওৱা হয়। যিখিনি মানুহৰ মনত অপৰাধমূলক কৰ্মৰ প্ৰতি আকৰ্ষণ বাঢ়ে, তেওঁলোকে এই কথাছবিবোৰৰ পৰাই কৌশলবোৰ শিকিব পাৰে যেন অনুভৱ হয়। আজিকালি অপৰাধৰ কৌশল নতুন, একক আৰু পৃথক। প্ৰতিটো ঘটনাত অপৰাধীয়ে সাধাৰণ মানুহে নুবুজা পথেৰে অপৰাধ সংঘটিত কৰে। কথাছবি নিৰ্মাণ কৰাৰ আঁৰত থকা ব্যক্তিসকলক এই দৃশ্যবোৰৰ চিত্ৰায়নৰ বাবে দোষ দিব পৰা নাযায়, কিয়নো তেওঁলোকে নিত্য নতুন কৌশলেৰে কথাছবিখন নিৰ্মাণ নকৰিলে দৰ্শকে ভাল নাপাব। দৰ্শকৰ ৰুচিবোধ প্ৰতিফলিত হোৱাকৈ কথাছবিসমূহ নিৰ্মাণ কৰিব পৰাতেই তেওঁলোক সফল। আচলতে প্ৰতিজন দৰ্শকে কথাছবিখন উপভোগ কৰিবলৈ যাওঁতে পোনপ্ৰথমে ছবিখনৰ মানৰ ওপৰত গুৰুত্ব দিব লাগে। ঢৌতে খৰ মাৰি ট্ৰেণ্ডিং অনুসৰণ কৰি যিকোনো কথাছবি চোৱাটো উচিত নহয়। উঠি অহা প্ৰজন্মটোৱে কেনে কথাছবি উপভোগ কৰিবলৈ ভাল পায় তাৰ ওপৰতো লক্ষ্য ৰখা উচিত। পিতৃ-মাতৃৰ হস্তক্ষেপ অবিহনে সন্তান বিপথে পৰিচালিত হ'ব পাৰে। গতিকে 18 বছৰ তলৰ প্ৰতিটো ল'ৰা-ছোৱালীৰ ৰুচিবোধ